নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যোৱা দুদিনমানৰ পৰা ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি সাপোৰ্ট কৰি আছে সো ভিডিঅ' বনাবলৈ ভালো লাগিছে তো আজি এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰত আহিছোঁ আজিৰ টপিকটো কোনো ৰেচিপি বা ব্লগ নহয় আজি টপিকটো হ'বলৈ গৈ আছে অলপ সিৰিয়াস মানে আজি যোৱা কেইদিনমানৰ পৰা মানুহৰ প্ৰায়ভাগ মানুহৰে বা ল'ৰা ছোৱালীবিলাকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো চকুৰ সমস্যা বা চকুৰ বেমাৰ হোৱা দেখা গৈছে তো মোৰ যোৱা দুদিন আগতে হৈ উঠিলে তো হেতু কাৰণে মোৰ যিখিনি অভিজ্ঞতা বা মই কেনেকৈ ভাল পালো কি হ'ল সকলোখিনি মই আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তো ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ কাৰণ চকুৰ বেমাৰ যেতিয়া পৰি থাকে তেতিয়া ইজনে এটা ক'ব সিজনে এটা ক'ব তো বহুতৰ বহুত কথা শুনি থাকোঁ আমি কিন্তু কি কৰিম কি নকৰিম একো ভাবি নাপাওঁ যেহেতু আমাৰ এই সমস্যাটোত বহুত বেছি কষ্ট ভুগিবলগীয়া হয় আমি এটো কাৰণে আজি এই ভিডিঅ'টোত মই সকলোখিনি কথা ক'বলৈ চেষ্টা কৰিম আৰু মই যিখিনি জানো মই সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এই চকুৰ বেমাৰটো আমি আই ফ্লু বুলি নাম দিছে কিন্তু আমি মানে অসমীয়া গাঁৱত বা আমাৰ ভাষাত আমি আই বুলিয়ে কওঁ এইটো আয়ে হয় একচুৱেলি কিন্তু আই ফ্লু নাম দিয়া হৈ গৈছে ইয়াৰ আৰু জয় বাংলা বুলিও কয় কিছুমানে তো ইয়াৰ প্ৰথম লক্ষণ হৈছে আমাৰ চকুকেইটা ৰঙা পৰে প্ৰথমতে আমাৰ এটা চকুত প্ৰথমতে হয় তো ফাৰ্ষ্ট আমাৰ সেই চকুটো ৰঙা পৰে ৰঙা পৰি সেই চকুটো আমাৰ বিষাব আৰম্ভ কৰে তাৰপিছত আমি অনুভৱ কৰোঁ যে হয় আমাৰ এতিয়া চকুৰ বেমাৰ ষ্টাৰ্ট হ'ব তো তেনেকৈ আমি গম পাই যাওঁ আৰু লগে লগে আমি এই চকুটোত যিটো চকুত আমাৰ বেমাৰ হৈছে তো সেইটো চকুত আমি এক্সট্ৰা ৰুমাল বা এক্সট্ৰা কাপোৰেৰে আমি মানে যত্ন ল'ব লাগে আৰু আমি যত্ন কি ল'ব লাগে কি ল'ব নালাগে মই সকলোখিনি আপোনালোকক পিছত জনাই আছোঁ তো প্ৰথমতে মই আপোনালোকক লক্ষণখিনি কৈ দিছোঁ তো প্ৰথম লক্ষণটো মই ক'লোঁ আপোনালোকক যে চকু ৰঙা পৰে প্ৰথমতে আপোনালোকৰ দুটা চকুতে নহয় প্ৰথমতে আপোনালোকৰ এটা চকুত হ'ব তো ফাৰ্ষ্ট যিটো চকুত হ'ব সেইটো চকু আপোনালোকে যদি সযতনে ৰাখে বা ছেপাৰেটকৈ ৰাখে সেই চকুত মানে আইলিনা বা কাজল আপোনালোকে মানে যিডাল ব্যৱহাৰ কৰে সেইডালে যদি নেক্সট চকুটোত ব্যৱহাৰ কৰে তো আপোনালোকক তেনেকৈ বীজাণু মানে লাগি এই নেক্সট চকুটোতো হ'ব পাৰে তো আপোনালোকে এই চকুটো প্ৰথমতে ভাল কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰথমতে যেতিয়া হ'ব তেতিয়া ৰঙা পৰি যোৱাৰ পিছত বিষাবলৈ আৰম্ভ কৰিব তাৰপাছত লাহে লাহে চকুটো জাপ খাই ধৰিব এনেকুৱা আঠাৰ নিচিনা বস্তু হ'ব আঠাৰ নিচিনা হৈ যায় এনেকৈ চকুটো জাপ খাই থাকিব মেলিবলৈ কষ্ট পাব আপোনালোকে এনেকুৱা হ'ব তো তাৰপিছতে আপোনালোকৰ কি হ'ব বিষাবলৈ আৰম্ভ কৰিব আৰু এনেকুৱা বিষাব যে আপোনালোকক খজুৱতি উঠিব খুজাই দিলেও চকুটো বেছি বিষায় তো আপোনালোকে কি কৰিব কি নকৰিব এনেকুৱা অৱস্থা হৈ যায় তাৰ পাছতে আপোনালোকে এই চকুটো খুজাই যিটো চকুত হৈছে আৰু মানে এই চকুটো খুজাই যদি আকৌ নেক্সট চকুটোত খুজাই ন তো লগে লগে এই চকুটোতো আহি যাব পাৰে সেইটো কাৰণে আপোনালোকে এই চকুটো যেতিয়া আৰু আঙুলি পৰাপক্ষত লগাবই নালাগে আপোনালোকে মানে এখন এক্সট্ৰা ৰুমাল নতুবা এক্সট্ৰা কাপোৰেৰে আপোনালোকে এনেকৈ মানে অলপ পানীৰে এনেকৈ মুচি দিব লাগে চকুটো কিন্তু এনেকৈ মানে ডাইৰেক্ট আঙুলিৰে এনেকৈ মোহাৰি দিব নালাগে তো তেনেকৈ ফাৰ্ষ্ট লক্ষণ এইটো আৰু ছেকেণ্ড যেতিয়া আৰু এটা চকুত হৈ আমাৰ নেক্সট চকুটোত মানে হ'বই সেইটো চিয়'ৰ তাৰপাছত নেক্সট চকুটোত হ'লে আপোনালোকে এটা কাম কৰিব মই এইটো কওঁ যে এতিয়া মই ক'ব লৈছোঁ যে এতিয়া আপোনালোকে কি কৰিব হোৱাটোতো হ'লেই ন আপোনালোকে কি কৰিব এইটো প্ৰথমতে আপোনালোকে অলপ গৰম পানী কৰি ল'ব এগিলাচমান তো গৰম পানীত আপোনালোকে এচিকুটমান নিমখ আপোনালোকে দি দিব দি সেই পানীখিনি ঠাণ্ডা হ'বলৈ এঘণ্টামান ৰাখি দিব যেতিয়া সেই গৰম পানীখিনি কুহুমীয়া পানীত পৰিণত হ'ব তেতিয়া আপোনালোকে কপা ল'ব কপা বা এখন মানে সূতাৰ কাপোৰ আপোনালোকে ৰুমাল চুমালো হ'ব পাৰে বা যদি ওচৰত কপা আছে আপোনালোকৰ ওচৰত তো কপাহেৰে আপোনালোকে সেই পানীখিনিত তিয়াই এনেদৰে আপোনালোকৰ চকুৰ যিখিনি মানে ফেচকুৰি আছে সেই ফেচকুৰিখিনি গুচাই গুচাই দিবলৈ চেষ্টা কৰিব তাতে নিমখ আছে যিহেতু নিমখ কিন্তু ইমানো দিব নালাগে এচিকুট মাত্ৰ এচিকুট আৰু সেইখিনি পানী আপোনালোকে দিনত ৩-৪ বাৰকৈ ব্যৱহাৰ কৰিব যিখিনি পানীত আপোনালোকে নিমখ এচিকুট দি গৰম পানীত দিছিল আৰু সেইখিনি পানী আপোনালোকে দিনত ৩-৪ বাৰকৈ যদি ব্যৱহাৰ কৰিব পাৰে তেন্তে আপোনালোকৰ এই চকুৰ বেমাৰ এদিন বা দুদিন তেতিয়াই আপোনালোকে ভাল পাই যাব
আৰু মই যিটো টিপছ আপোনালোকক দিলোঁ সেইটো টিপছ আপোনালোকে প্ৰথমতে ট্ৰাই কৰি চাব মই যিটো কৰিছোঁ সেইটো আপোনালোকক কৈছোঁ মোৰ হৈছিল যিহেতু মই এয়া মোৰ হৈছিল মই এইটো প্ৰুফ ৰাখি থৈ দিছোঁ এয়া চাওক ফটো এইফালে মই এড কৰি দিছোঁ ফটো চাব পাৰি মোৰ অৱস্থা কেনেকুৱা হৈ গৈছিল চকু দুটা চকুতে হৈ মোৰ একদম ফুলি অৱস্থা নোহোৱা হৈ গৈছিল আৰু অত্যন্ত বিষায় যাৰ হৈছে সি জানে বহুত বেছি বিষায় মানে আৰু এটা কথা কওঁ আপোনালোকক যে এইটো যেহেতু আই হয় তো আমি প্ৰথমতে এটা কাম কৰিব লাগে মই সেকেন্ড টিপছটো আপোনালোকক দিছোঁ তো আপোনালোকে এটা কাম কৰিব বগা ফুলৰ পানী মানে বগা ফুল মানে আপোনালোকৰ যিটো ঠাণ্ডা ফুল আছে সেইটো আপোনালোকে কি কৰিব যে ৩-৪টা ফুল ছিঙি আনি আপোনালোকে এটা বাটিত বা এটা গিলাছত তিয়াই থৈ দিব সেই তিয়াই থোৱা পানীখিনি আপোনালোকে দিনত অন্ততঃ ৩-৪ বাৰকৈ চকুত আপোনালোকে এনেকৈ মুচি লগাই থাকিব সেই ফুল থাকিব বিচাৰে সিমান দিনলৈ লগাই থাকিব পাৰে একো প্ৰব্লেম নহয় তো এইটো হৈছে সেকেন্ড টিপছ আপোনালোকে এই দুটা টিপছ এপ্লাই কৰিলে নিশ্চয় ভাল ফল পাব বুলি মই আশা কৰিছোঁ আৰু মই এটা মানে বস্তু কৰি আছিলোঁ যে মোৰ চকুৰ যেতিয়া অসুখ হৈছিল তেতিয়া মানে প্ৰথম অৱস্থাত মই এইটো আইটন চাওক আই ড্ৰপছ আইটন এইফালে এইটো মই ইউজ কৰি থাকোঁ মই এনেও চকুৰ কিবা খচখচনি বা এনে কিবা চকুত কিবা এটা ধূলি চুলি পৰিলে মই এইটো ডাইৰেক্ট এপ্লাই কৰি দিওঁ তো মই তেনেকৈ ভাল পাই যাওঁ আৰু যদি কিবা চকুত মানে কিবা এটা হৈছে তো এইটো দিলে বহুত বেছি বিষায় আৰু যদি একো হোৱা নাই তেতিয়াহ'লে নৰ্মেল মানে নিজে নিজে একো নহয় কিন্তু আপোনালোকে যিকোনো মানুহে এই ঔষধটো ড্ৰপটো মানে ব্যৱহাৰ কৰিব পাৰে আই ড্ৰপ হয় আইটন তো এইটো ব্যৱহাৰ কৰিব পাৰে আৰু মোৰ এনেও অলপ চকুৰ প্ৰব্লেম আছে বাৰু আগতেও চকুৰ এলাৰ্জি আছে তো যেতিয়া চৰ্দি লাগে তেতিয়া মোৰ অট'মেটিক মানে খোজাই চকু এলাৰ্জি হয় এনেকুৱা আছে কিন্তু মই সেইটো কথা ক'ব যোৱা নাই আজি মই ভিডিঅ'টোত যিটো মানে অসুখ হৈছে বৰ্তমান সময়ত চকুৰ যিটো জয় বাংলা মানে হৈ আছে সেইটোৰ বিষয়ে মই ক'বলৈ গৈছোঁ তো এনেকৈ আপোনালোকে বগা ফুলৰ পানীটো ব্যৱহাৰ কৰিব পাৰিব তো থাৰ্ড টিপছটো মই দি দিলোঁ আপোনালোকক এইটো আইৰণ ব্যৱহাৰ কৰিব পাৰিব তো মই এনেদৰে 3টা বস্তু ব্যৱহাৰ কৰিয়ে চকুৰ অসুখৰ পৰা মুক্তি পাইছিলোঁ আৰু 3 দিনতে মোৰ এই চকুৰ অসুখ ভাল হৈছিল মই মাইনাকো এনেদৰে দিছোঁ সৰু ল'ৰা ছোৱালীকো আপোনালোকে এনেদৰে দিব পাৰে কিন্তু এই আই ড্ৰপছটো সৰু ল'ৰা ছোৱালীক দিব নালাগে সিহঁতক মানে কুহুমীয়া পানীত নিমখ দি যিটো ক'লোঁ মই চকু মুচি থকা সেইটো কৰিব পাৰে আৰু সেকেন্ড যিটো কৈছোঁ মই ফুলৰ পানী যিটো মুচি থাকিব লাগে সেইটো কৰিব পাৰে আৰু তাৰ পিছতো যদি আপোনালোকৰ নকমে 3-4 দিনলৈকে থাকি যায় তো আপোনালোকে এটা কাম কৰিব যেতিয়া সূৰ্য মানে উদয় হয় তো তেতিয়া আপোনালোকে চোতালত এখন মানে কলপাত পাতি তাত বগা ফুল কেইটামান দি তো সূৰ্যক প্ৰণাম কৰিব লাগে যে মোক এনেকুৱাকৈ মুক্তি কৰি দিয়া বুলি এনেকৈ প্ৰণাম কৰিছে মানে কিছুমানে তো মই কৰা নাই বাৰু কিন্তু এইটো কৰিব লাগে মই কৰিব লগা নহ'লে মই কৰিম বুলি ভাবিছিলোঁ নেক্সট ডে কিন্তু মই কমিয়ে গ'ল সেইদিনা তো সেইকাৰণে মই নকৰিলোঁ কিন্তু যদি কমা নাই আপোনালোকৰ তো এইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে তো মই আপোনালোকক আজি এই 4টা টিপছ দিলোঁ চকুৰ বেমাৰৰ পৰা মুক্তি পাবলৈ ঘৰুৱা টিপছ আৰু মানে যদি ইয়াতকৈ বেছিকৈ দিন আপোনালোকৰ চকুৰ বেমাৰৰ হৈ আছে 7-8 দিনলৈকে তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ ওচৰত যাব পাৰিব আৰু ডক্টৰৰ পৰামৰ্শ লৈ যি ঔষধ দিয়ে বা যি মেডিচিন দিয়ে আপোনালোকে ব্যৱহাৰ কৰিব তো ইয়াত মোৰ একো ক'বলগীয়া নাই কিন্তু আপোনালোকক অতি সহজতে যিটো মোৰ হৈছিল বা মই কৰিছিলোঁ যিটো কৰি মই উপশম পাইছিলোঁ তো মই সেইটো কথা আপোনালোকক জনালোঁ আজিৰ এই ভিডিঅ'টোত তো আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে তো দেৰি নকৰি আজি এই ভিডিঅ'টোৰ পৰা সমাপ্তি মাগিছোঁ তো আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট বক্সত কমেণ্ট এটা কৰি নিশ্চয় জনাই দিব কাৰ হৈছে কাৰ হোৱা নাই বা এইটো কৰিলে কোনে ভাল পাইছে এইটো জনাই দিব কমেণ্ট বক্সত কমেণ্ট এটা কৰি তো মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় তেন্তে আজি এই ভিডিঅ'টোৰ পৰা বাই বাই